প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ। ইয়াত খালি মই হালধি নাই দিয়া, বাকী মছলা দিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, মিট মছলা আৰু নিমখ দি দিছোঁ। মাংসখিনি তিলেৰে বনাম কাৰণে ইয়াত মই হালধি দিয়া নাই, কাৰণ হালধি দিলে মানে তিলৰ কালাৰটো চেঞ্জ হৈ যায়। আৰু লগতে মই আলু দুটা কাটি লৈছোঁ টুকুৰা টুকুৰকৈ আৰু পিঁয়াজ কেইটামান মিহি মিহিকৈ কাটি লৈছোঁ আৰু নহৰু আদা অলপ খুন্দি লৈছোঁ। আৰু মই কেঁচা তিল অলপ তিয়াই পেলাই গুড়ি কৰি লৈছোঁ, এইখিনি ভাজি নাই লোৱা। প্ৰথমে মই কেৰাহীত তেল অলপ দি তাত গোটা জিৰা কেইটামান দি দিছোঁ আৰু এতিয়া ইয়াত কুটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ইয়াত মই আদা আৰু নহৰুৰ পেষ্টখিনি দি দিছোঁ। দি পেলাই পিঁয়াজখিনি অলপ ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হ'ল, এতিয়া ইয়াত মই মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ। এতিয়া এইখিনি হাই ফ্লেমতে মই 5 মিনিটমান ভাজি ল'ম আৰু তাৰপিছত ইয়াত তিলখিনি দি দিম। এয়া চাওক, এইখিনি ভাজি হ'ল। এতিয়া ইয়াত মই তিলৰ পেষ্টখিনি দি দিছোঁ আৰু দি পেলাই এইখিনি ভালকৈ মিক্স কৰি এইখিনি কম জুইত সিজিবলৈ দিম। আৰু মই আলুখিনিও চিকেনখিনি দিয়াৰ অলপ পাছতে দিয়ে দিছিলোঁ, কিন্তু সেইটো দেখুৱাবলৈ নহ'লে। এয়া চাওক, তিলখিনিৰ লগত চিকেনখিনি ভালকৈ মিক্স কৰি দিলোঁ আৰু এতিয়া এইখিনি কম জুইত অলপ সময় ঢাকি থৈ দিম, যেতিয়ালৈকে মাংসখিনি সিজি নাযায়। এয়া চাওক, 15 মিনিটমান হৈ গ'ল এইখিনি সিজিবলৈ দিয়া। এতিয়া চিকেনখিনি সিজিলেই প্ৰায়, কিন্তু আলুখিনি ভালকৈ সিজা নাই। কিন্তু এতিয়া ইয়াত মই পানী দিব পৰা হৈ গৈছে। এতিয়া ইয়াত মই পানী অলপ দি দিম। এয়া চাওক, এতিয়া ইয়াত মই পানী এড কৰিছোঁ আৰু পানীখিনি আপোনালোকে আন্দাজমতে দি ল'ব। আৰু এইখিনি পানী দি পেলাই অলপ সময় মই হাই ফ্লেমতে উতলিবলৈ দিম, তেতিয়া আলুখিনিও ধুনীয়াকৈ সিজি যাব আৰু এইখিনিও অলপ ঘন হৈ আহিব। এয়া চাওক, তিলেৰে বনোৱা কুকুৰাৰ মাংস ৰেডি হৈ গ'ল। এইখিনি খাবলৈ খুব টেষ্টি হয়, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু ইয়াত মই হালধি নিদিয়াৰ কাৰণ এইটোৱে, হালধি দিলে মানে তিলৰ অৰিজিনেল কালাৰটো নোলায়। যদি ৰেচিপিটো ভাল লাগিছে আৰু যদি আপোনালোকে নতুন নতুন ৰেচিপি চাবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন ৰেচিপি আহিলে আপোনালোকে গম পাব।